Hey guys, good morning. বহুত দিনৰ মূৰত আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল ক'তো যোৱাই নাই আৰু ব্লগ দিবও পৰা নাই তেনেকৈ ভিডিঅ'বোৰ। আজি ভাবিছোঁ ভিডিঅ'টো অলপমান কি দেখুৱাব পাৰোঁ দেখুৱাই যাম, আপোনালোক সকলোৱে চাই যাব। আজি হ'ল শাওণ মাহৰ লাষ্ট সোমবাৰ, তো আমাৰ এতিয়া বৰ্তমান ঘৰৰ কাষৰে মন্দিৰটোত যাম। মন্দিৰটোত যাই চাকি ধূপ দি আহি ভাবিছোঁ এটা মন্দিৰত যাম বুলি লগৰবোৰৰ লগত। চাওঁ কি হয়, চাই থাকক ভিডিঅ'টো। এইটো হ'ল আমাৰ মন্দিৰ আৰু আমাৰ মন্দিৰত এনেকৈ বেলেগে চাকি দি আছে আৰু ময়ো চাকি দিবৰ কাৰণে ইহঁতৰ হোৱালে ৰখি আছিলোঁ আৰু মই চাকি জ্বলালোঁ। ধুনীয়াকৈ চাকি জ্বলাই চাকি ধূপ দি ধুনীয়াকৈ সেৱা কৰিলোঁ। এইটো হ'ল আমাৰ ৰাজহুৱা মন্দিৰ, য'ত মা দেউতা মাহঁতে ইয়াত মানে নাম ধৰে। মন্দিৰত নিবৰ কাৰণে এইবোৰ মায়ে যোগাৰ কৰি থৈ দিছে, নিব আৰু বাকীখিনি ৰাস্তাত যোগাৰ কৰি আছে, দোকানৰ কাষতে যোগাৰ কৰি আছে। বাকী মন্দিৰ গ'লে আপোনালোক সকলোকে দেখুৱাই যাম, চাই যাম। কি মাইনাকে লৈ যাওঁ নেকি? তোমালোকৰ ঘৰতে যাম আৰু এতিয়া তোমালোকৰ ঘৰতে যাম আৰু চাহ খাই আহিম। এতিয়া আমি আলহীয়ে হ'লো, যাব লাগিব। আজি থাকিম দিয়া, হ'ব না? আমাৰ লগত দুটা সৰু বাবু আৰু মাইনাও গৈছে। সিহঁতে মাইনাটো বাৰু বেলেগ কথা কোৱা নাই, বাবুটোৱে মানে এনেকৈ কথা কৈ যাই আছে, জানো চিনাকি হৈ। বাকী আমিও এনেকৈ যাই আছোঁ পিলপিলি গাড়ীত দুয়ো, আৰু বাবুটো নামি গ'ল আৰু এই অকলে থাকিল, ভাবিলে ক'তবা লৈ যায়। তেনেকৈ আমি মন্দিৰত যাই আছোঁ। মন্দিৰ পালোঁ, মন্দিৰত বহুত মানুহ, তো তেনেকুৱাকৈ ভিডিঅ' কৰা নহ'ল। মানে মোৰ যে লাজটো অকণমান বেছি, চ' ইমান ভিডিঅ' কৰি থাকিব ভাল নালাগে। তো মানুহবোৰ বহুত আছে, চবেই চাকি জ্বলাই আছে, ফটো উঠি আছে। বাকী আমিও চাকি ধূপ দি লওঁ, দি আকৌ লগ পাই আছোঁ। আমি চাকি ধূপ দি আহি পেলাই প্ৰসাদ খাই আছোঁ। প্ৰসাদ খাই তাই ভিডিঅ' কৰিছে তেনেকৈ। মই খোৱাত বিজি বাৰু, খোৱাটো মেইন, তাৰপিছত মোবাইলৰ কাম, খাই লৈ জীৱন। তো মই প্ৰসাদ খাই আছোঁ, তাইও এনেকৈ ভিডিঅ' কৰিছে, পিছফালে বহুত মানুহে চাই আছে। তো মই মানে ইমান এটা লক্ষ্য কৰা নাছিলোঁ, তাৰপিছত চাই মোৰ হাঁহি উঠি গ'ল। আৰু এনেকৈ আৰু আমি বেলেগ তেনেকৈ চোৱা নাই, এনেই এবাৰ ফুৰিলোঁ গোটেই মন্দিৰটো। আমি দুটাই গৈছোঁ যিহেতু, এই পৰিলে হয় এইমাত্ৰ, মানে পৰিয়ে থাকে তাই। মই আৰু তাইয়ে গৈছোঁ, বেলেগ লগৰ ছোৱালীবোৰ নগ'ল, নাজানো কিয় নাযায়। মন্দিৰ বুলি ক'লে আমি যাবই লাগে, আমাৰ বাকীবোৰে নাযায়, নাজানো নে কোনোবাই হাকে দিয়ে কি, এইবোৰ গম নাপাওঁ আৰু। বাকী আমি দূৰ গ'লোঁ, যাই এনেকৈ চালোঁ। তাই তাতে ইয়াত ডাঙৰ পুখুৰীটোত চাই আছে, ইয়াত মাছ বহুত আছে, তেনেকৈ চালোঁ। মাছবোৰ অলপ দেখি পাই আছে, আপোনালোকে চালে গম পাব। এনেকৈ চালোঁ। আমি মন্দিৰৰ পৰা আহিলোঁ, আকৌ পিলপিলি গাড়ীতে আহিছোঁ, মানে দুয়ো আহিলোঁ। আহি পেলাই ঠেক আমাৰ গোটেই বডি লৰি গৈছে আৰু হাঁহি আছে দুয়ো। মায়ো আহিলে মন্দিৰৰ পৰা আহি প্ৰসাদ এনেকৈ ভাগ কৰি আছে, কাৰোবাক দিবৰ কাৰণে। ইমান ডাঙৰ চুজি চাওকচোন। চেনি কেনা গুড় মিঠাই দিছে আমার, মানে মায়ের নাম সুগার ফ্রি সুজি।
আজি সোমবাৰ কাৰণে আমি মা আৰু মই মানে একো নোখোৱাকৈ আছোঁ। আজি শাওণ মাহৰ লাষ্ট সোমবাৰ সেইকাৰণে। আৰু দেউতাৰ কাৰণে ইয়াত খিচাৰি বনাবৰ কাৰণে দেউতা আৰু এজন আছে বাৰু, দেখুৱাম কোন। খিচাৰি বনাবৰ কাৰণে ইয়াত বইল কৰিবৰ কাৰণে এইখিনি বস্তু দিছোঁ: জিকা, ভাত কেৰেলা, আলু, আৰু ইয়াত আছে চাউল, মুগৰ দালি আৰু বুট। ইয়াত সেই হিচাপে পানী দি দিছোঁ। অলপ বেছিকৈ বইল কৰিব লাগিব। নৰ্মেল মানুহ খোৱা নিচিনা নহয়, পনীয়া কৰিম মানে। চাউল লাগিছে, বাকী এইখিনিতে দি দিলোঁ হালধি, নিমখ আৰু অকণমান ঘিউ দি দিওঁ। ইয়াত হালধি আৰু নিমখটো দি দিলোঁ আৰু বেলেগ দিয়া নাই, অকণমান ঘিউ দিম। ঘিউ নিদিওঁ, ঘিউ দিলে দেউতাই নাখাব। অকণমান তেল দি দিছোঁ। বইল বেমাৰীহঁতৰ খিচাৰি মানে হৈ গ'ল, গম পাইছেনে? এইবাৰ ইয়াত গাখীৰ অলপ আছিল, তাকে গৰম কৰি আছোঁ। আজি মন্দিৰৰ পৰা আহি মোৰ বিশেষ বেলেগ কাম নাছিল, সেইকাৰণে মই কৰিলোঁ আৰু। বাকী মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আকৌ আনছাবস্ক্ৰাইব কৰি দিছে। গোটেইখিনিয়ে কৰি দিয়া নাই বাৰু, 4টা নে 5টা কৰিছে। তেনেকুৱাও নকৰিব, কাৰণ কৰিলে ভালকৈ কৰি থ'ব, নকৰিলে নকৰিবই। 2 দিন দেখুৱাই 3 দিনত আনছাবস্ক্ৰাইব কৰি একো লাভ নাই, গম পাইছে? নালাগে কৰিব, নালাগে ছাপোৰ্ট কৰিব। কেৱল এবাৰ কৰি আনছাবস্ক্ৰাইব কাকো নকৰিব, এইবোৰ বেয়া কথা। বহু কষ্ট কৰি 100ৰ ওপৰ ছাবস্ক্ৰাইব হৈছে। ভিডিঅ' বহুতকেইটা দিছোঁ, তাৰে পিছত যদি আপোনালোকে ছাবস্ক্ৰাইব কৰাকেইটাই 2টা সেই বাঢ়িলে মানে কি আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে, সেনেকুৱা কথাবোৰ নহয়, ভাল নালাগে। সেইকাৰণে বহুত দিন হ'ল, কিজানি 3 মাহমান হৈ গ'ল মই ভিডিঅ' দিয়াই নাই। আৰে ভিডিঅ' এটা দিওঁ, ভিউজ অলপ আহে, মানে নতুন হিচাপে যিখিনি আহিব লাগে সেইখিনি আহে। অহাৰ পিছত যদি আপোনালোকে দেখি পেলাই যদি আনছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়া ভাল নালাগে। ভিডিঅ' সেইকাৰণে বহুত দিন হ'ল দিয়াই নাই। আৰু আজি ভাবিছোঁ ভিডিঅ'টো দিম, তো তেনেকুৱা নকৰিব। কৰিলে ভালকৈ আনছাবস্ক্ৰাইবে কৰি দিব। সেনেকৈ ভাল নালাগে চাই, আৰু একো কৰিয়ে ভাল নালাগে। কথা পাতি থাকোঁতে গাখীৰখিনি গ'ল বাৰু, এইখিনি মই মুচি থওঁ, নহ'লে মায়ে মাৰিব। তেনেকুৱা নকৰিব আৰু। ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু এইখিনি ভিডিঅ'টো বনালোঁ বহুত দিনৰ মূৰত। কেনেকুৱা লাগিলে আপোনালোকে চাই যদি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অলপ, আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে মোক অলপ ছাপোৰ্ট কৰিব আপোনাক সকলোৱে। এই হ'ল মন্দিৰত উঠা ফটোবোৰ, আপোনালোকে ফটোবোৰ চাই কেনেকুৱা লাগে জনাব। আজিলৈ বাই বাই।